নমস্কাৰ, আমি আজি দৈনিক খাদ্য খোৱা ফৰ্মখনৰ বিষয়ে শিকিম। অংগনবাড়ী কৰ্মীসকলে তেওঁলোকৰ অংগনবাড়ী শিশুসকলৰ মাজত পুষ্টিকৰ খাদ্য বিতৰণ কৰে, যি তেওঁলোকৰ মানসিক আৰু শাৰীৰিক বিকাশত সহায় কৰে। দৈনিক খাদ্য খোৱা ফৰ্মখনে আমাক ৩ পৰা ৬ বছৰৰ মাজৰ শিশুক দিয়া খাদ্যৰ তথ্য ৰখাত সহায় কৰে। তাৰোপৰি আমি ৩ পৰা ৬ বছৰৰ মাজৰ শিশুৰ উপস্থিতি আৰু পৰিৱেশন কৰা কামৰ তথ্যবোৰ ৰাখিব পাৰোঁ। এই ফৰ্মখন কেলেণ্ডাৰত থকা এই ছবিৰে চিনাক্ত কৰিব পৰা যায়। অংগনবাড়ী কৰ্মীয়ে এই ফৰ্মখন প্ৰতিদিনে পূৰণ কৰিব লাগিব। যেতিয়া আপুনি কেন্দ্ৰৰ সকলো কাম শেষ কৰিব, আপুনি এই ফৰ্মখন পূৰণ কৰিব পাৰিব। আপুনি অংগনবাড়ী কেন্দ্ৰটো খোলাৰ দিনাখন সেইদিনা আপুনি হয় লিখি আগৰ প্ৰশ্নবোৰলৈ যাব পাৰে। সৰ্বপ্ৰথমে আপুনি উপস্থিতিৰ তথ্য পূৰণ কৰিবৰ বাবে শিশুসকলৰ তালিকাখন চাব। সেইদিনা অহা প্ৰতিটো শিশুৰ নামৰ বিপৰীতে থকা বাকচটো টিপিব আৰু বাকচটোত এটা টিক চিহ্ন ওলাব। তাৰ পাছত শিশুসকলক দিয়া খাদ্যৰ বিষয়ে প্ৰশ্ন ওলাব। প্ৰদান কৰা বিকল্প নিৰ্বাচন কৰি আপুনি উত্তৰ দিব পাৰে। ইয়াৰ পাছত কেন্দ্ৰৰ কাৰ্যক্ৰমৰ বিষয়ে স্ক্ৰীনত প্ৰশ্ন ওলাব। সেইদিনা সম্পন্ন হোৱা কাৰ্যৰ বিপৰীতে থকা বাকচটোত টিপক। শেষত আপুনি উপস্থিত থকা শিশুসকলৰ এখন ফটো ল'ব লাগিব। ফটোখন লোৱাৰ পাছত ছেভ কৰিবলৈ এই চিহ্নটোত টিপক। যদিহে ফটোখন ভাল হোৱা নাই, তেতিয়া ভুল চিহ্নত টিপি আন এখন নতুন ফটো তুলি আগলৈ যাওক আৰু ফৰ্মখন সফলভাৱে পূৰণ কৰা হ'ব। পিছৰ কাৰ্ডাল টিপক আৰু ফৰ্মখন ছেভ কৰক। যদি আপুনি কিবা কাৰণত কেন্দ্ৰটো খুলিব পৰা নাই, তেতিয়া নাই টিপক আৰু আগবাঢ়ক। যদি সেইদিনা আন কোনোৱে কেন্দ্ৰটো খুলিছিলে, তেন্তে তেওঁৰ পৰা শিশুসকলৰ তথ্যখিনি লৈ আপুনি নিজে ফৰ্মখন পূৰণ কৰক আৰু ফৰ্মখন ছেভ কৰক। খাদ্য খোৱা ফৰ্মখন আমি প্ৰতিদিনে মাত্ৰ এবাৰকৈ পূৰণ কৰিব পাৰোঁ। যদি আপুনি আগতে পূৰণ কৰি থোৱা ফৰ্মখন পুনৰ পূৰণ কৰিবলৈ চেষ্টা কৰে, তেতিয়া এই চিহ্নটো ওলাব। যদি আপুনি এই ফৰ্মখনৰ বিষয়ে আৰু বেছি জানিবলৈ বিচাৰে, আপোনাৰ মুখ্য সেৱিকাক সুধিবলৈ সংকোচ নকৰিব। ধন্যবাদ।